নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ আনন্দ ব্লগলৈ। আজি এটা সহজ কিন্তু বহুতেই টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে ভাল পাব। এয়া মই এবাটি জোখৰ ৰহৰ দাইল লৈছোঁ আৰু এইখিনি অকণমান সময়ৰ কাৰণে পানীত কোমলাই থ'ম আৰু ইয়াক পিছত মই ভালকৈ ধুই ল'ম। আৰু মোৰ অলপ পনীৰ আছিলে এক্সট্ৰা আৰু এইখিনি মই এনেদৰে বনাম বুলি ভাবিছোঁ। আৰু এটা প্ৰেছাৰ কুকাৰত মই এই ৰহৰ দাইলখিনি ধুই ল'লোঁ আৰু এইখিনি ইয়াত মই দি দিছোঁ। আৰু এতিয়া ইয়াত মিলাইছোঁ হিচাপ অনুযায়ী পানী আৰু লগতে মিলাইছোঁ 1 চামুচমান জোখৰ শুকান আদাৰ গুড়ি আৰু এয়া মিলাইছোঁ কম পৰিমাণৰ নিমখ। যদি পিছত দৰকাৰ হয় মই পিছত মিলাই দিম। ঢাকোন মাৰিছোঁ আৰু 2টাৰ পৰা 3টা চিটি মাৰি পেলাই দাইলখিনি সিজিবৰ কাৰণে এৰি দিছোঁ। এখন কেৰাহীত তেল লৈছোঁ, তাতে দিছোঁ পনীৰখিনি অকণমান লাইটকৈ ফ্ৰাই হ'ব দিছোঁ। পনীৰখিনি মই কিউব আকাৰত কাটি লৈছোঁ। এয়া আমাৰ পনীৰ ভজা হৈ গৈছে। আকৌ সেইখন কেৰাহীতে অকণমান তেল দি পেলাই ইয়াত দিছোঁ এটা পিঁয়াজ কুটি লোৱা, তাক অকণমান গল্ডেন ব্ৰাউন হ'বৰ কাৰণে ভাজি দিছোঁ। আৰু 5ৰ পৰা 6 ফুটামান নহৰু লৈছোঁ, নহৰুখিনি মাজত ফালি লৈছোঁ, ফালি পেলাই ইয়াত ভাজিবৰ কাৰণে এৰি দিছোঁ। আৰু এতিয়া দিছোঁ মই এটা শুকান জলকীয়া, যদি আপোনালোকে জ্বলা বেছি বিচাৰে বেছিকৈ জলকীয়া দিব পাৰে। এয়া দিছোঁ 1 চামুচমান জোখৰ ধনিয়া গুড়ি আৰু হালধি গুড়ি, এইখিনি দি পেলাই মই অকণমান সময়ৰ কাৰণে ভাজি দিম, তাকো কম জুইত। পিঁয়াজখিনি ভজা হৈ যোৱাৰ পাছত ইয়াত মই যিখিনি ৰহৰ দাইল সিজাই লৈছিলোঁ সেইখিনি মই ইয়াত দি দিছোঁ। আৰু এতিয়া মিলাইছোঁ পানী, যিহেতু দাইলখিনি ডাঠ হৈ আছে আৰু পানী অকণমান দি পেলাই মই উতলিবৰ কাৰণে এৰি দিম। আৰু এতিয়া মিলাইছোঁ অকণমান চেনি বা গুড় মিলালেও হয়, ভাল লাগে এনেকৈ। আৰু ইয়াত দিছোঁ মান ধনিয়া, যদি মান ধনিয়া নাথাকে আমি ধনিয়া দিলেও হয়, মোৰ ওচৰত মান ধনিয়া আছে কাৰণে মই এনেকৈয়ে দিছোঁ। আৰু এতিয়া মিলাইছোঁ 1 চামুচমান ডাব নাৰিকল, আৰু ডাব নাৰিকল মিলোৱাৰ পাছত এতিয়া মই ইয়াত পনীৰখিনি মিলাই দিম আৰু লগতে অকণমান নিমখ দিছোঁ, যিহেতু নিমখটো অকণমান কম হৈ আছে। আৰু এই পনীৰখিনি মিলাই দি পেলাই অকণমান সময়ৰ কাৰণে উতলিব দিম। আৰু এয়া একেবাৰে শেষত মিলাইছোঁ গৰু ঘিউ বহুত ধুনীয়া এটা চেণ্ট আনে আৰু খাবলৈ বহুত ধুনীয়া হয়। এটা সহজ ৰেচিপি কিন্তু খাবলৈ বহুত ভাল হয় আচলতে। আমি ইয়াক ৰুটিৰ লগত, পৰঠাৰ লগত, ভাতৰ লগত খাব পাৰোঁ, গৰমে গৰমে পৰিৱেশন কৰিব পাৰোঁ, বহুত ধুনীয়া হয়। আৰু এয়া আমাৰ হৈ গৈছে। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো মোৰ ভাল পাব আৰু প্লিজ যদিহে ভাল পায় এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি ন'টিফিকেশ্যন আপোনালোকে সহজতে পাই যায়। আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব বুলি মই আশাৰে বাট চাই ৰ'লোঁ। আজিলৈ ইমানতে ৰাখিছোঁ। ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।